নেকি ইয়াতে ধুনীয়া যে কৈ দিয়ে বিউটি পাৰ্লাৰ নে কি যে কয় এই মানুহজনী ক'ত আছে মাতি দিয়াচোন আচ্ছা এতিয়া মানে মৰ্ণিং টাইম যে সেইকাৰণে মানে ক্লাইণ্টবিলাক আমাৰ অহা নাই মানে অলৰেডি শ্লট বুক হৈ আছে কিন্তু আহিব মানুহ দেখিব ধেৰ কাষ্টমাৰ হয় আমাৰ আইতা আপুনি বহি দিয়কচোন আপোনাৰ কিবা আছিলে নেকি আপুনি বুক কৰিছিলে নেকি কি কৈছা মই ধৰিব পৰা নাই মই মানে মোৰ মানে নাতিনীজনী বিয়া আকৌ তাক মানে সেই বিয়া দিনাখন এনেই মানে আমাৰ ছোৱালীজনী ধুনীয়া আকৌ হ'লেও সেই বিয়া দিনাখন ধুনীয়া কৰিব লাগিব নহয় সেইকাৰণে মানে বিউটি পাৰ্লাৰ বিচাৰি আহিছোঁ ধুনীয়া কৰি দিয়া কৰি অলপ মানে ধুনীয়া কৰি দিব লাগে ছোৱালীজনী আচ্ছা একচুৱেলি মানে আমাৰ এখন বিউটি পাৰ্লাৰ ইয়াতে মানে হেয়াৰ কাট বডি মাছেজ ফেচিয়েল এইবিলাক হয় আপুনি মানে বিয়াৰ কাৰণে ব্ৰাইডেল মেকআপ যিহেতু আপুনি মানে এক্সট্ৰাকৈ আমাৰ মানে কিছুমান পেকেজ আছে আপুনি মানে কিমান ৰেঞ্জৰ আৰু কেইটা মেকআপ কৰাব বিচাৰে মানে যিহেতু বিয়াটো মানে কেইটা মেকআপ ল'ব সেইটো মানে আৰু মানে আমি মেকআপটো কৰাৰ আগত মানে ফেচটো চাই ন মই মানে ইয়াতে মেকআপৰ নহয় মানে মই বিউটি কেয়াৰৰ হয় আমাৰ বা এজনী আছে ওপৰত কথা পাতিব লাগিব আপুনি জানো কি কৈ আছা তুমি মানে আমাৰ ছোৱালীজনী মেকআপ দিব লাগে দেই মোৰ নাতিনীজনী সেইটোৱে ক'লোঁ আৰু মানে অলপ ধুনীয়াকৈ ৰং চং সানি দিবা আৰু অলপ মানে ধুনীয়া দেখাব লাগে সেইটো হ'ল কথাটো বিয়া সেই 30 তাৰিখত দেই কৈ থ'লোঁ অলপতে মানে আমাৰ ওচৰতে বিয়াখন গ'ল তাতে সেই ছোৱালীজনী ধুনীয়াকৈ মেকআপ কৰি দিছে মই সুধিলোঁ ক'ৰ পৰা আহিছে বুলি বিউটি পাৰ্লাৰ বুলি ক'লে সেইকাৰণে মানে আহিলোঁ মই আৰু ক'লে আগতে বোলে ক'ব লাগে সেইকাৰণে তোমালোকক আগতে ক'ব আহিলোঁ দেই যাবা মোৰ নাতিনী মেকআপটো কৰি থৈ আহিবা আচ্ছা আপুনি আমাৰ মেকআপ আৰ্টিষ্ট বাজনীৰ লগত কথা পাতিব আহক আপুনি ওপৰৰ ফ্ল'ৰলৈকে মই আপোনাক লৈ গৈ আছোঁ আইতা আপুনি ইয়াতে বহি দিয়কচোন মই মাতি দি আছোঁ বাজনীক আইতা টি কফি এনি ড্ৰিংক কি হ'ব কি কৈছা মই বুজা নাই চাহ খাব নেকি আইতা সুধিছিলোঁ আপোনাক চাহ পাই নেকি ইয়াতে চাহ খাব লাগিছিলে একদম ডিঙি ঢুকাই গৈছে ৰাতিপুৱাৰ পৰা আহি আছোঁ নহয় চহৰলৈকে একো এটা খাবলৈ পোৱা নাই যোৱা নহ'লে গাখীৰ চাহকে এবাটি লৈ আহাচোন চৰি আইতা ইয়াতে মানে গাখীৰ চাহ নাপায় মানে আপুনি খালে মানে কফিহে খাব লাগিব কফি যদি ভালেই যোৱা কফিটোকে লৈ আহা কফি মানে ঘৰত খোৱাই নহয় সি আজিকালি সি গাঁৱে চাই বিয়া হ'লে কফিটো খাবলৈ পাওঁ মানে যোৱা কফি আছে যদি বহুত ভাল কথা দেই এই মানুহগৰাকীয়ে মানে তেখেতৰ নাতিনীয়েকৰ মানে বিয়া আছে সেইকাৰণে মানে মেকআপৰ কাৰণে আহিছিলে আচ্ছা আইতা ক'ৰ পৰা আহিলে আপুনি মই ওচৰৰে মধুপুৰৰ পৰা আহিছোঁ নাতিনীজনী বিয়া মানে মেকআপ দিব লাগে ধুনীয়াকৈ এনেও মানে আমাৰ ছোৱালী ধুনীয়াই অলপ বগা কৰি দিব লাগে আৰু দেখিছোঁ ন আজিকালি কইনা ধুনীয়াকৈ মানে সোপা দি ফুল চুলবিলাক লগাই দিব লাগে আৰু আচ্ছা আপুনি ডেটটো ক'ব কেতিয়াকৈ আছে বিয়াখন মানে আমাৰ বহুত কাষ্টমাৰ এতিয়া বিয়াৰ চিজন ন একদম মানে ৰেষ্ট নাহি মানে টাইমটো মিলাব লাগিব 30 তাৰিখত দেই ব্ৰাইডেল মেকআপটো মেকআপৰ মানে যে এবাৰ মেকআপ লয় সেই হিচাপত পইচাটো হ'ব এবাৰত মানে 30,000 হ'ব কিমান ক'লা কিমান 30,000 দিব লাগিব এবাৰ কি ক'লে 30,000 মই 500 টকাৰ ওপৰত দিবলৈ নাই দেই 30,000 মোৰ গোটেই বিয়াখন হৈ আছে কি গছত গৰু উঠা কথা কয় আপোনালোকে চাওক 500 টকাত যদি মেকআপ দিয় যাবি নহ'লে নোৱাৰো বুলি কৈ দিওঁ ইমান দাম কৈছোঁ 30,000 হে কপাল আণ্টি আজিকালি প্ৰডাক্টবিলাকৰ দাম বহুত সেইটো পচিবলে নহয় মই এই চব নাজানো 500 টকীৰ মেকআপ দিলে দিবি নিদিলে নাই হ'ব আৰু বুজাই থাকি বাৰ্গেনিং কৰিব নালাগে কৈ যে কাষ্টমাৰবিলাক আহি থাকে নহয় এই তুমি আইতাজনীক যোৱা গেটত থৈ আহাগে 1,000 দিম 1,000 টকা দিম মোৰ মানে হাঁহ বেছি থৈ দিয়া থকা কেইটামান আছে 1,000 টকা দিম হ'বনে